নমস্কাৰ, মই টিকেন্দ্ৰ ভা। আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ SSC নতুন ভেকেঞ্চিখিনিত যিখিনি ল'ৰা ছোৱালী মানে ৰিটেনৰ কাৰণে লাগি আছে, যিহেতু আমাৰ ৰিটেন হ'ব জানুৱাৰী ফেব্ৰুৱাৰী, ঠিক আছে। আৰু ইয়াত মানে এতিয়া বহুত ল'ৰা ছোৱালী কনফিউজত আছে যে আমি কি লেংগুৱেজত মানে ৰিটেনটো দি দিম, ঠিক আছে। হিন্দীত দিম নে অসমীয়াত দিম, এনেকুৱা ধৰণৰ কথা। আৰু যিটো আমাৰ গ্ৰামাৰ এটা ছাবজেক্ট থাকে না, সেই গ্ৰামাৰটো আমি কিহত দিম, মানে হিন্দী ল'ম নে ইংলিছ ল'ম, এনেকুৱা ধৰণৰ বহুবিলাকে কমেণ্ট কৰি আহিছে। চ' আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এইখিনি ডাউট ক্লিয়াৰ কৰিম। চ' আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু এইখিনিতে মই এটা আপোনালোকক কথা ক'ম যে যিটো ৰিক্ৰুটমেণ্টৰ লগত মই লাগি থাকোঁ, নিজে লাগি থাকোঁ, সেইকাৰণেহে মানে মই সেই ৰিক্ৰুটমেণ্টটোৰ কাৰণেহে মই ভিডিঅ' বনাওঁ, কাৰণ মোৰ সেইখিনিৰ ভিতৰত এক্সপিৰিয়েঞ্চ আছে। মই মানে ইতিমধ্যে SSCত লাগি আছোঁ, সেইকাৰণে SSC অনলি SSCৰ ভিডিঅ' পাই আছে আপোনালোকে। আছাম পুলিচৰ বা এনেকুৱা ধৰণৰ কোনো ভিডিঅ' মই আপলোড কৰা নাই। আৰু মানে তাত যিহেতু নাই, সেইকাৰণে মই ভাবোঁ যে তাৰ সেইবিলাক খবৰ খাতি মই নাৰাখোঁ মানে। সেইকাৰণে মই একো ধৰণৰ আপডেট নিদিওঁ। মই যোনটো মানে বস্তুৰ লগত লাগিম তাৰহে মানে আপডেট দিম বা জনাই যাব পাৰিম মই আপোনালোক ভালদৰে, সেইটোৱে কথা। যিহেতু মই আপোনালোকে জানে, আৰু গাঁৱৰ ল'ৰাখিনি মোক ভালদৰে জানে, গাঁৱৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে মোক ভালদৰে জানে যে মই কেতিয়াৰ পৰা SSCৰ লগত লাগি আছোঁ আৰু কেইবাৰকৈ ৰিটেন পাছ কৰিছোঁ, কিমান কিমান মাৰ্ক পাইছোঁ। তেওঁলোকে মোৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি মোক জানে কিমান কেনেকুৱা ধৰণৰ কি 2018 চনৰ পৰাই 2025লৈকে আজিলৈকে প্ৰত্যেকবাৰে মই ৰিটেন পাছ কৰিছোঁ আৰু প্ৰত্যেকবাৰে ফাইনেল চিলেকশ্যনৰ মাৰ্ক পাইছোঁ। কিন্তু মই এতিয়ালৈকে ফাইনেল চিলেকশ্যন ল'ব পৰা নাই, কাৰণ মেডিকেল টেষ্টৰ প্ৰব্লেমত ধৰি ফাইনেল চিলেকশ্যন ল'ব পৰা নাই। এইটো কথা আপোনালোকে ক'লি নামানে, এইটো মই জানো। কিন্তু যিখিনি গাঁৱৰ ল'ৰা ছোৱালী আছে তেওঁলোকে মোক জানে কি হৈ আছে মোৰ লগত মানে মেডিকেলৰ ক্ষেত্ৰত। চ' এবাৰে মই কি নাপালোঁ, মেডিকেল টেষ্ট দিব নাপালোঁ। 2023 ৰিক্ৰুটমেণ্টটোত মেডিকেল দিব নাপালোঁ। মোৰ কিবা 58 থাকিলে মাৰ্ক। তাৰপিছত মই ফিজিকেল পাছ কৰি আহিছিলোঁ। ফিজিকেল পাছ কৰি মই মেডিকেলৰ কাৰণে ৱেইট কৰি আছিলোঁ। 58 মাৰ্ক থাকিলে। তাৰপিছত আমাৰ STৰ কিবা 60 গৈছিলে, 60 গৈছিলে কাট অফ। তাৰপিছত ফাইনেল কাট অফ গৈছে 64 অনলি, মানে ফাইনেল কাট অফ ইমান নাবাঢ়িলে। আৰু এনেকুৱাকৈ মানে 2023 মেডিকেল টেষ্ট দিব নাপালোঁ, বাকী প্ৰত্যেকবাৰে মেডিকেল দি পাইছোঁ, ঠিক আছে। 2018 পালোঁ মই 47, তাৰপিছত আমাৰ 45 পৰাই লৈ গৈছে ST ল'ৰা, মানে মোৰ লগৰ ল'ৰাই চাকৰি পাইছে। মোতকৈ কম পোৱা মাৰ্ক লগৰ ল'ৰাই চাকৰি পাইছে। আৰু 2000 তাৰপিছত কিমান আহিলে এইটো চাগে একবাৰ। তাৰপিছত 2018 পিছত আহিলে এটা 21 চাগে ৰিক্ৰুটমেণ্ট আছিলে। সেইটো 21 ৰিক্ৰুটমেণ্টত পালোঁ মই 52। তেতিয়াতো 34 পৰা কাট অফ গৈছে, মানে বেছি পাইছোঁ, তাতকৈ বহুত গুণে বেছি পাইছোঁ। ফাৰ্ষ্ট চইচ পালোঁ হয় তেতিয়াও, যদি মেডিকেল ক্লিয়াৰ কৰিব পাৰিলোঁ হয়। তাৰপিছত আহিলে, তাৰপিছত নেক্সট ৰিক্ৰুটমেণ্টটোত পালোঁ মই কিবা এইটো 58 পালোঁ। তাৰপিছত পালোঁ মই যোৱাবাৰ পালোঁ মই, তাৰপিছত পালোঁ 58, তাৰপিছত যোৱাবাৰ পালোঁ মই 89, ঠিক আছে। 89তো মানে আমাৰ কাট অফ গৈছে, ST বিলাকৰ কাট অফ গৈছে 84 পৰা লৈ গৈছে যোৱাবাৰ, ঠিক আছে। এইবাৰতো পালোঁ 94, গতিকে নিশ্চয় এইবাৰ ফাইনেল চিলেকশ্যন হ'ব, যদি মানে মেডিকেল ক্লিয়াৰ কৰিব পাৰোঁ। মাৰ্কটোৰ কোনো ধৰণৰ টেনশ্যন নাই। সেইকাৰণে মই কৈছোঁ আপোনালোকক, যিহেতু মোৰ মানে নিজৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ আছে, সেই কথাটো মই আপোনালোকক ক'ম। এতিয়া আপোনালোকে কি কৰিব, এতিয়া ৰিটাৰ্ণৰ কাৰণে যিহেতু আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে, প্ৰিপাৰেশ্যন কৰিলে আপোনালোকে কি কৰিব, ঘৰত যি লেংগুৱেজত প্ৰিপাৰেশ্যন কৰিছে আপোনালোকে, ঠিক আছে। আৰু মই ভাবোঁ যে যদি আপোনালোকে অসমীয়াত প্ৰিপাৰেশ্যন কৰি আছে ঘৰত, তেতিয়াহ'লে আপোনালোকে তাতে গৈ অসমীয়া লেংগুৱেজটো চিলেক্ট কৰক। আৰু যিহেতু আমি এপ্লাই কৰোঁতে কি কৰে যে কিহত মানে ৰিটেনটো দিব বুলি আমাক সোধে, ধৰি লওঁ আমি চিলেক্ট কৰিব লাগে, আমি অসমীয়াত দিম, হিন্দীত দিম, এনেকুৱা ধৰণৰ। চ' তেতিয়া আমি নিজৰ মানে লেংগুৱেজটো চিলেক্ট কৰিব লাগে। মই বোলে তামিলত দিম, মই অসমীয়াত দিম, এনেকুৱা ধৰণৰকৈ আমি চিলেক্ট কৰিব লাগে। আমি অসমীয়া বুলি চিলেক্ট কৰিলোঁ। তাৰপিছত তাতে কম্পিউটাৰৰ স্ক্ৰীণশ্বট গৈ কি হয়, দুটা লেংগুৱেজ আৰু থাকে, হিন্দী আৰু ইংলিছটো কম্পালচাৰি থাকিব, মানে সেই দুটা সলনি কৰি থাকিব পাৰিব নিজৰ লেংগুৱেজটোৰ উপৰিও, অসমীয়া লেংগুৱেজটোৰ উপৰিও। সেইকাৰণে মই কৈছোঁ আপোনালোকক অসমীয়া লেংগুৱেজটো চিলেক্ট কৰিব আপোনালোকে, মানে ফৰ্ম ফিল আপ কৰোঁতে, মানে এপ্লাই কৰোঁতে। এইটোৱে কথা। ঘৰত যি লেংগুৱেজত আপোনালোকে প্ৰেক্টিচ কৰিছে, মানে চাইছে ইউটিউবৰ পৰা, সেই লেংগুৱেজত আপোনালোকে তাতে গৈ এটেম্প কৰিব লাগিব কুৱেশ্যনবিলাক, নহ'লে আপোনালোকে একো বুজি নাপাব, এইটোৱে কথা। আৰু মই ভাবোঁ যে যিসকলে অসমীয়াত ইউটিউবাৰ ফ'ল' কৰিছে, অসমীয়া ইউটিউবাৰ ফ'ল' কৰিছে বা অসমীয়া চেনেল চাই আছে, তেওঁলোকে মই ভাবোঁ ইমান এটা এক্সাম ঠিক হোৱাৰ মানে কনফিডেঞ্চ নাহিব। চ' খুব বেছি যদি প্ৰেক্টিচ কৰিছে তেতিয়াহ'লে আহিব পাৰে, মই এইটোৱে কথা ক'ব বিচাৰিছোঁ। আৰু যিসকলে আমাৰ মানে কেইটামান ধৰি লওক 3টামান হিন্দী চেনেল আছে, বেষ্ট চেনেল একদম, যদি তেওঁলোকে যদি হিন্দীটো চাইছে তেতিয়াহ'লে তেওঁলোকৰ এক্সামটো ভাল হোৱা চান্স থাকে। কাৰণ এনেকুৱা ধৰণে তেওঁলোকে মানে বুজাই যে কোৱা নাযায়, আৰু ইমানে ভালদৰে বুজায় হিন্দী চেনেল।
সেইকাৰণে যিসকলে হিন্দীত প্ৰেক্টিচ কৰিছে, মক টেষ্ট দি আছে, মানে হিন্দী ইউটিউব চেনেল ফ'ল' কৰিছে বা হিন্দীত প্ৰেক্টিচ ছেট দি আছে বা মক টেষ্ট দি আছে, তেওঁলোকে হিন্দী চিলেক্ট কৰিব, তাতে গৈ হিন্দীত কুৱেশ্যনবিলাক চাব। বাকী আমাৰ যিটো জিকে থাকে, জিকে ছাবজেক্টটো কি কৰিব আপোনালোকে প্ৰত্যেকটো লেংগুৱেজতে চাবলৈ ট্ৰাই কৰিব। ধৰি লওক মই এনেকুৱা ধৰণৰকৈ কৰোঁ, এইখিনি কথা মই কৈ আছোঁ আপোনালোক, মই যিখিনি মানে কাম কৰোঁ সেইখিনি কথা কৈ আছোঁ আপোনালোক বাৰে বাৰে। কি কৰিব, হিন্দী মানে জিকে কুৱেশ্যনটো চালে, জিকে কুৱেশ্যনটো অসমীয়াত চালে, অসমীয়াত যদি চাই কিবা এটা বুজি নাপালে আপোনালোকে হিন্দীতো চাব পাৰে সেই কুৱেশ্যনটো, আৰু ইংলিছতো চাব পাৰে। তিনিটা লেংগুৱেজত আপোনালোকে আৰামছে চাব পাৰিব। যদি আপোনালোকে এটা লেংগুৱেজত বুজি নাপায় সেই কুৱেশ্যনটো তিনিটা লেংগুৱেজত আপোনালোকে চিলেক্ট কৰি চাব পাৰে, মানে সলনি কৰি চাব পাৰে। এইটোৱে কথা। মই এনেকুৱা ধৰণৰ কৰিছিলোঁ, যদি অসমীয়াত বুজি নাপাওঁ হিন্দীত চাওঁ, হিন্দীত বুজি নাপালে ইংলিছত চাওঁ, কিবা কিজানি বুজি নাপাওঁ কিবা এটা কথা, এনেকুৱা ধৰণৰকৈ চাইছিলোঁ বিশেষকৈ। আপোনালোকে এইটো কাম কৰিব। আৰু মই এটা কথাই ক'ম যে বাৰ বাৰ আপোনালোকে ঘৰত যি প্ৰেক্টিচ কৰিছে ভালদৰে প্ৰেক্টিচ কৰক এতিয়াৰ পৰা, আৰু যি লেংগুৱেজত প্ৰেক্টিচ কৰিছে সেই লেংগুৱেজতে আপোনালোকে তাত এটেম্প কৰিব কুৱেশ্যনখিনি, এইটোৱে কথা। আৰু এতিয়া মেইন কথাটো আহিল হিন্দী ছাবজেক্টটো কি, আমাৰ গ্ৰামাৰ ছাবজেক্টটো আমি কি ল'ম, হিন্দী ল'ম নে ইংলিছ ল'ম? ঠিক আছে, বহুতে এতিয়া কিছুমানে কৈ আছে যে মই ইংলিছ ছাবজেক্টটো ল'ম, মই হিন্দী পঢ়িব নাজানো ইমান ভালদৰে, এনেকুৱা ধৰণৰ। মই বাৰ বাৰ কৈছোঁ আপোনালোকে অনলি RW চেনেলটোৰ পৰা হিন্দী পঢ়ক। যদি আপোনালোকে বেলেগ অসমীয়া চেনেলো যদি ফ'ল' কৰি ৰাখিছে বা চাই আছে ইউটিউবৰ ফালৰ পৰা অসমীয়া চেনেল, তেতিয়াহ'লে আপোনালোকে RW চেনেলটোৰ পৰা হিন্দী ছাবজেক্টটো পঢ়ি চাওক এবাৰ। মানে এইটো কথা ক'ম, আপোনালোকে যিমানে ৱেক নাথাকক কিয় আপোনালোকে অলপ হ'লেও পাৰিবই। ধৰি লওক ময়ে খুব বেয়া আছিলোঁ হিন্দী ছাবজেক্টটোত, কিন্তু এতিয়া 40ৰ ভিতৰত আৰামছে 35-36 এনেকুৱা ধৰণৰ আৰামছে পাই যাওঁ এতিয়া মই হিন্দীত 40ৰ ভিতৰত। ঠিক তেনেদৰে আপোনালোকক এটা কনফিডেঞ্চ ৰাখক যে RW চেনেলটোৰ ফালৰ পৰা মই হিন্দী ছাবজেক্টটো পঢ়িম, মই কোনো ধৰণৰ ইংলিছ চিলেক্ট নকৰোঁ, ইংলিছ গ্ৰামাৰ নিদিওঁ, মই হিন্দী গ্ৰামাৰ দিম, আৰু মই 35-36 ৰাখিমে, এনেকুৱা ধৰণৰ আপোনালোকে ভাবিব পাৰে। আৰু যিসকলে বাৰু ইংলিছত ভাল আছে, হিন্দী বেয়া পায়, খুবেই ভাল আছে যে নহয় মই ইংলিছ ছাবজেক্ট ইংলিছ গ্ৰামাৰটোৱে কৰিম, মই ধৰি লওক 40ৰ ভিতৰত মই 35-30 ৰাখিমে, তেওঁলোকে কৰিব পাৰে আৰামছে। এইটোৱে কথা। এক্সাম ৰিলেটেড ভিডিঅ' মই বহুকেইটাই হ'ল বনাই, ইতিমধ্যে 3-4টাই হ'ল। সেইখিনি যদি আপোনালোকে চোৱা নাই আপোনালোকে চাব পাৰে, কেনেকুৱাকৈ মই এক্সামটো দিওঁ বা কেনেকুৱাকৈ প্ৰেক্টিচ কৰোঁ, এইখিনি আপোনালোকে চাব পাৰে। লগতে এটা কথাই ক'ম, বহুদিন এতিয়া এক্সামৰ কাৰণে আপোনালোকে খুবেই ভালদৰে প্ৰেক্টিচ কৰক। কাট অফ যিহেতু প্ৰত্যেক বছৰে মানে আপ গুচি যাই আছে, ওপৰত যাই আছে কাট অফটো, সেইকাৰণে কম্পিটিশ্যন লেভেল খুব বেছি হৈ গৈ আছে। মাৰ্ক এটা আনিবই লাগিব, ভাল স্ক'ৰ এটা আনিবই লাগিব আপোনালোকে যদি ফাইনেল চিলেকশ্যন ল'ব বিচাৰে। খুব কম্পিটিশ্যন SSCত এতিয়া, জানে আপোনালোকে। ঠিক আছে, আজিৰ ভিডিঅ'টো এইখিনি আছিল। বিশেষকৈ যদি আপোনালোকে এই সম্পৰ্কে কিবা সুধিবলগীয়া আছে বা কিবা জানিবলগীয়া আছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে, নিশ্চয় আপোনালোকক কমেণ্টৰ ৰিপ্লাই কৰিম। ধন্যবাদ।